এই বস্তুটোত আপোনাৰ বহুত টকা থাকে মানে আপোনাৰ যদি বিচাৰে 1 ছেকেণ্ডত 1 লাখ টকালৈকে আপুনি ইনকাম কৰিব পাৰে 1 ছেকেণ্ডত 2 লাখ টকালৈকে ইনকাম কৰিব পাৰে হৈ যায় কেতিয়াবা এনেকুৱা ৰাস্তা আছে বাট ৰাস্তাটো আমি শিকাই দিম আপোনালোক শিকাই দিম টেনশ্যন নল'ব ঢেৰ ৰাস্তা আছে আৰু এইটো সম্পূৰ্ণৰূপে 100% গ্যাৰাণ্টি আছে এই ৰাস্তাটোত গতিকে এইটোত গ্যাৰাণ্টি আছে চবেই গ্যাৰাণ্টি আছে বহুত মানুহে এইটো কৰি আছে কিন্তু গম নাপায় মাত্ৰ কি কৰিব লাগে এই চাকি এটা মাত্ৰ কি কৰিব লাগে গম পায় আমাৰ কাগজত টোপোলা এটা বান্ধি পেলাই চাউল কেইটামান বান্ধি কাগজ এখিলাত চাউল কেইটামান বান্ধি পেলাই দক্ষিণ চাইডে ৰাখি থ'ব লাগে কোৱালিটি কণ্টেণ্ট আনিম বাৰু বহুত জলদিয়ে আনিম বাট তাতকৈ আগত আমি কথা কেইটামান আলোচনা কৰি লওঁ সেই কথাকেইটা হৈছে নমস্কাৰ বন্ধুসকল মোৰ নাম বিকি আৰু স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি আমি কথা পাতিম কেনেকৈ আপুনি খুব কম সময়ৰ ভিতৰত বহুত টকা ইনকাম কৰিব পাৰিব মানে এদিনত 1 লাখ টকা 2 লাখ টকা যিমান বিচাৰে বহুত টকা জাষ্ট আপুনি এই ভিডিঅ'টো লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আৰম্ভ কৰোঁ আহক How to become successful, how to become ahead of 99% या फिर बहुत তেনেকুৱা ভিডিঅ' আমি সদায় দেখি থাকোঁ বা কেনেকৈ আপুনি খুব কম সময়ৰ ভিতৰত কোটিপতি হ'ব পাৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আমি চবেই দেখোঁ আৰু তাৰ মাজত কিছুমান এনেকুৱা ভিডিঅ' আছে য'ত আপোনাক মতলব মল ঘৰত পঠাই দিব চ' আজি সেইবোৰ তেনেধৰণৰ কথা আমি নাপাতি আজি অকণমান ৰিয়েলিটিৰ ওপৰত কথা পাতোঁ হয় অকণমান আপোনাক ক্লিক বেট কৰিলোঁ বাট আপোনাৰ লাভ হ'ব ভিডিঅ'টো চালে চ' নমস্কাৰ আপোনাৰ আপোন চেনেল হিতেলুকাৰ হৈ মই বিকিয়ে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ 99% মানুহতকৈ কেনেকৈ আপুনি আগবাঢ়িব সেইটো জানিবলৈ হ'লে আপুনি এটা কথা জানিব লাগিব যেনে আপুনি 99%কৈ আগবাঢ়িবলৈ হ'লে আপুনি কি কৰিব লাগিব মেইন কুৱেশ্যন সেইটো হৈছে 99% মানুহে যি কৰা নাই সেইটো আপুনি কৰিব লাগিব 99% মানুহে যদি যিটো কাম কৰি আছে সেইটো যদি আপুনিও কৰে দেন আপুনিও সেই 99% মানুহৰ ভিতৰতে আহি পৰিব গতিকে এতিয়া আমাক লাগে আমি কি কৰা উচিত যে আমি 99% মানুহতকৈ আগবাঢ়ি যাওঁ বা এই দুদিনত ধনী হোৱা পলিচি এৰি সঁচাকৈ আমি ধনী হ'ব পাৰোঁ সঁচাকৈ আমাৰ অসমৰ ইকনমিটো আমাৰ ভাৰতৰ ইকনমিটো আগলৈ লৈ যাব পাৰোঁ যদি আপুনি বিচাৰিছে যে কিবা এটা শিকিও যদি আপুনি বিচাৰিছে যে কিবা এটা জ্ঞান লওঁ দেন আপুনি ভিডিঅ'টো চাই থাকক যদি আপুনি ভবা নাই যে আপুনি ৰিলছ চোৱা মানুহ আপুনি এই ফাল্টু ভিডিঅ'বিলাক চাই থাকে যি কমেডি ভিডিঅ' চাই পেলাই বেকগ্ৰাউণ্ড হাঁহি এটা লগাই দিয়ে আপুনিও খেককৈ হাঁহি দিয়ে সেইটো যদি সেই ধৰণৰ যদি আপুনি মানুহ চ' ইটছ নট ফৰ ইউ আপুনি যাব পাৰে গতিকে আৰম্ভ কৰোঁ আহক ভিডিঅ'টো মেইন কথা চবতছে ডাঙৰ কথা চাওক 99% মানুহৰ ওচৰত এটা প্ৰপাৰ আইডিয়া নাই মানে মই যিমানখিনি মানুহ ছাকচেছফুল বুলি কওঁ যাক আমি যেনে ইলন মাস্ক হৈ গ'ল বহুত তেনেকুৱা মানুহ হৈ গ'ল এটা স্পেচিফিক আইডিয়া লৈ তেওঁলোক আগবাঢ়িছিলে যেনে সমাজত কিছুমান প্ৰব্লেম আছে ঢেৰ প্ৰব্লেম আছে তাৰ মাজৰে এটা আইডিয়া ল'লে যে এই প্ৰব্লেমটো ছল্ভ কৰিবলৈ আমি এনেকুৱা এটা আইডিয়া বনাম যিটো আইডিয়া এক্সিকিউট কৰি কিবা এটা হ'ব পাৰে তেওঁলোকৰ প্ৰথম লক্ষ্য হৈছিলে যে কিবা এটা কৰা বহুত এইটো চাকৰি নাপায় বিজনেছ আৰম্ভ কৰিছিলে যেনেকৈ জেফ বেজছ হৈ গ'ল বহুত তেনেকুৱা মানুহ আছে চাকৰি নাপাই পেলাই বিজনেছ আৰম্ভ কৰিলে তেওঁলোকৰ গ'ল নাছিল যে মই 30ত ৰিটায়াৰ হৈ যাম 40ত তামুকটো কৰিম এইবিলাক তেওঁলোকৰ গ'ল নাছিলে এটা আইডিয়া পালে সেই আইডিয়াটো এক্সিকিউট কৰিলে আৰু এক্সিকিউট মাছিভলি কৰিলে মানে বহুত ডাঙৰকৈ এক্সিকিউট কৰিলে বুজিবলৈ হ'লে আমি সাধাৰণকৈ বুজোঁ যেনে আপোনাৰ অঞ্চলত দোকান নাই হৈ গ'ল আৰু আপুনি এখন দোকান খুলিলে অকণমান চলিবলৈ ধৰিলে দেন আপুনি একেলগে 10খন দোকান আৰু খুলি দিলে সেই 10খন অকণমান চলিবলৈ ধৰিলে আৰু আপুনি নেক্সট 100খন দোকান খুলি দিলে তেতিয়া যলৈকে যাওক যোনখন দোকানলৈ যাওক পইচাটো আল্টিমেটলি ঘূৰি পকি গৈ পেলাই আপোনাৰ ওচৰলৈ আহিলে ডেট ইজ দ্য বিজনেছ মটিভেশ্যনেল ভিডিঅ' হওক বা হিন্দীয়ে হওক বা ইংলিছেই হওক আপোনালোক যিবিলাক দেখুৱাই আছে যে আপোনালোকে এইটো কৰক
মই এই খোপা কথাটো কোৱাই নাই যে আপোনালোকে ঘৰত যদি এনেকৈ বন্তি গছ এফালে জ্বলায়, যদি আপুনি ঘৰত যদি ওই এনেকৈ তাবিজ এটা আনি থয়, দেন আপুনি বহুত ধনী হৈ যাব। আপুনি যদি ঘৰত মূৰ্তিটো এইটো ছাইডত নাথাকে, এইটো ছাইডত থাকে, তেতিয়া আপুনি বহুত ধনী হৈ যাব। সেইবোৰ কথা মই কোৱাই নাই। মই ক'ব বিচাৰিছোঁ যে যদি আপুনি কিবা এটা কাম কৰি আছে, আপুনি আগবাঢ়িব বিচাৰিছে, আৰু আপুনি ইউটিউবত কিছুমান ভিডিঅ'জ আছে হাউ টু বিকাম ছাকচেছফুল, বা ইভেন আপোনাৰ ওচৰত ছাকচেছৰ আইডিয়া নাই, তথাপিও যদি আপুনি এটা ছাকচেছ চাইছে, দেন আপোনাক কি কয় বিভ্ৰান্ত কৰা বুলিয়ে কয় ন, আপোনাক মতলব ট্ৰেপ এটাত ফচোৱা হৈছে, যেন আপুনি 99% মানুহতকৈ আগবাঢ়িবলৈ এটা ভিডিঅ' চাইছে, আৰু সেই ভিডিঅ'টো 99% মানুহে চাই আছে, দেন আপুনি কেনেকৈ আগবাঢ়িব কওক? ইমানেই আছিল ভিডিঅ'টোত ক'বলগীয়া, আৰু আছে বহুত। যদি এই ভিডিঅ'টো অকণমান আগবাঢ়ি যায়, দেন আৰু ক'ম, ভাল লাগিব, আৰু ডিছকাছ কৰিম তেওঁলোকৰ হেবিটবিলাক ডিটেইলছত ডিছকাছ কৰিম, আৰু কেনেকৈ 1 ছেকেণ্ডত 1 কোটি টকা ইনকাম কৰিব পাৰে সেয়াৰ ওপৰতো ডিছকাছ কৰিম। আৰু বহুত আছে অসমৰ ইউটিউবাৰ যি ভাড়ালৈ গাড়ী আনি নিজে কিনিছোঁ বুলি ফটো দি থাকে ডেইলি, তাৰ ওপৰতো কথা পাতিম। চ' যদি আপুনি বিচাৰিছে কিবা এটা ভেলু পাইছে এই ভিডিঅ'টোৰ পৰা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।